হাই ফ্ৰেণ্ড, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। এই ৰেচিপিটো হ'ল ৰঙালাওৰ গুটি আঞ্জা। এতিয়া আপোনালোকে ভালদৰে চাই থাকিব মই কি দিছোঁ। এই প্ৰথমতে দুটা আলু কাটি লৈছোঁ, তাৰপিছত অকণমান পিঁয়াজ লৈছোঁ এটা, আৰু আদা নহৰু পিছা এইখিনি হ'ল নৰসিংহৰ পাত পিছা, আৰু দুটা জলকীয়া লৈছোঁ। আৰু এতিয়া মই আঞ্জাখন বনাম মাছৰ সৈতে। এই মাছ লৈছোঁ, এইখিনি কাৱৈ মাছ আৰু তুৰি মাছ। আৰু এইখিনি কি কওকচোন আপোনালোকে, এইখিনি হ'ল ৰঙালাও গুটি আৰু ধনিয়া অলপ মই মিক্সিত গুড়ি কৰি লৈ পেলাই পানী দি চেকি লৈছোঁ। পানী দি পেলাই চেকি লৈ এইখিনি ইয়াত থৈ দিছোঁ। এতিয়া মই বনাম, আপোনালোকে ভালদৰে চাই থাকক। ভাল লাগিলে আপোনালোকে বনাই খাব পাৰিব। এতিয়া মই প্ৰথমতে মাছকেইটা ভাজি ল'ম। প্ৰথমতে মই কেৰাহীত তেল দি ল'লোঁ। এইটো হৈছে লোৰ কেৰাহী। লোৰ কেৰাহীত বনালে আঞ্জাটো বেছি অকণমান সোৱাদ হয়, সেইকাৰণে লোৰ কেৰাহীত বনাইছোঁ। এইটো লোৰ কেৰাহী, আপোনালোকে চাই লওক। এতিয়া মই মাছকেইটা বহাই দিম, আপোনালোকে ভালদৰে চাই থাকিব। এই মাছ দি দিলোঁ, মই মাছখিনি ভালদৰে ভাজি ল'ম। চাওক আপোনালোকে, মাছখিনি মই ভাজি আছোঁ। এতিয়া মই মাছখিনিত নিমখ আৰু হালধিৰ গুড়ি দি দিম। নিমখ আৰু হালধিৰ গুড়ি দি দিলোঁ। খাই লওক আপোনালোকে ভালদৰে। নিমখ আৰু হালধিৰ গুড়ি দি দিছোঁ। মাছখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। মাছখিনি এতিয়া মই ভাজি আছোঁ। এই মাছখিনি একদম বহুত ভাজা যাব নালাগে, অলপ কমকৈ ভাজি লৈ এতিয়া মই চাইড কৰি থৈ দিম মাছখিনি। আপোনালোকে ভালদৰে চাই ল'ব। এনেকৈ দি দিলোঁ। এতিয়া মই মাছখিনি ইয়াত চাইড কৰি এনেকৈ থৈ দিম। চাওক আপোনালোকে, মাছখিনি এনেকৈ চাইড কৰি থৈ দিলোঁ। দি পেলাই ইয়াত পিঁয়াজ দি দিলোঁ। এতিয়া চাওক, মই চাইড কৰি থৈ দিলোঁ মাছখিনি, থৈ পেলাই ইয়াত পিঁয়াজখিনি মই এনেকৈ দি দিলোঁ। পিঁয়াজখিনি দি দিলোঁ। চাই লওক আপোনালোকে, পিঁয়াজখিনি অকণমান ভাজিব লাগিব। জুইটো অকণমান কমাই দিছোঁ, নহ'লে মাছখিনি লাগি যাব পাৰে, দৈ যাব পাৰে। চাই লওঁ, মই এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। মাছখিনি ছাইডত থৈ দিছোঁ। মাছখিনি কাঢ়ি নিদিওঁ আৰু এনেকৈ ছাইডতে থাকি যাব। আপোনালোকে চাই লওঁ, পিঁয়াজখিনি ভাজ খাইছে। এতিয়া মই আদা নহৰু পিচাখিনি ইয়াৰ লগত দি দিলোঁ। আদা নহৰু পিচাখিনি ইয়াৰ লগত দি দিছোঁ। তাৰপিছত মই দিম নৰসিংহ পিচাখিনি ইয়াত দি দিলোঁ। নৰসিংহৰ পিচাখিনি ইয়াত দি দিলোঁ। এতিয়া নৰসিংহৰ পিচাখিনি দি দিলোঁ। এতিয়া মই হালধিখিনি মই ইয়াতে দি দিওঁ। হালধি দি দিলোঁ। এতিয়া আন্দাজ কৰি দিব লাগিব হালধি জোখমতে। এতিয়া মই কাটি থোৱা আলুখিনি ইয়াত দি দিলোঁ। এতিয়া কাটি থোৱা আলুখিনিও ইয়াত মই দি দিলোঁ। চাই লওক আপোনালোকে ভালদৰে। মাছখিনি মাজে মাজে অকণমান এনেকৈ চাই থাকিব, নহ'লে দৈ যাব পাৰেতো। মাছখিনি ছাইডত এনেকৈ থৈ দিলে আঞ্জাখন বেছি টেষ্টি হয়। কাঢ়ি নিদিলে জুইটো কিন্তু কমাই দিব লাগিব। তেওঁ জুইটো আকৌ অলপমান কমাই দিলোঁ। দেখিছেনে আপোনালোকে, মই জুইটো ডাউন কৰি দিছোঁ। ডাউন কৰি দিয়ে অলপ টাইম ভাজি থাকিব লাগিব। নিমখ মই অকণমান নিমখ ইয়াত দি দিওঁ। নিমখটো দি দিলোঁ।
এতিয়া অকণমান ভাজি ল'ব লাগিব। এতিয়া মই ভাজি ল'লোঁ, আলুখিনি ভাজ খাইছে। এতিয়া মই ইয়াত ৰঙালাওৰ গুটি আৰু ধনিয়াখিনি যে পিচি লৈছিলোঁ সেইখিনি ইয়াত চেকাখিনি ইয়াত দি দিম। চেকি থৈছোঁ মই, আপোনালোকে দেখিছে এইখিনি চেকি থৈ দিছোঁ। ইমান ধুনীয়া কালাৰ হৈছে, বগা কালাৰ। এতিয়া মই এইখিনি দি দিম। চাই লওক আপোনালোকে, এইখিনি দি দিব। খুব ধুনীয়া কালাৰ হৈ গৈছে। অকণমান ইয়াত পানী দি এনেকৈ তলত লাগি আছে নহয়, পানী ইয়াত দি দিলোঁ। এতিয়া ভালদৰে উতলাই ল'ম আৰু উতলি যোৱাৰ পিছত ভালদৰে পৰিৱেশন কৰিব লাগিব। আপোনালোকে চাই লওক। এতিয়া মই আঞ্জাখিনি উতল আহিব দি থাকিম। উতল আহি থাকক। জলকীয়া দুটা মই দিব পাহৰি গৈছিলোঁ নহয়, মই এতিয়া উতলত দি দিম। উতলত দিয়াৰ পিছত যেতিয়া জলকীয়া দুটা সিজিব তেতিয়া ভাঙি দি দিম। এতিয়া চাওক, মই জলকীয়া দুটা দি দিলোঁ। চাই লওক, এতিয়া কি ধুনীয়াকৈ উতলি আছে, দেখিছেনে আপোনালোকে? ইমান ধুনীয়া কালাৰ হৈছে। অকণমান উতলি পানীখিনি শুহি যোৱাৰ পিছত অকণমান এতিয়া অলপ মই ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি দি দিম। আপোনালোকে চাই ল'ব ভালদৰে। এয়া এইখিনি হ'ল জিৰাৰ গুড়ি বেছি নিদিওঁ, এইখিনি দি দিম। এইখিনি দি দিলোঁ জিৰাৰ গুড়ি। এতিয়া মই অকণমান ধনিয়াৰ গুড়ি দি দিম। চাই লওক আপোনালোকে, এইখিনি মই ধনিয়াৰ গুড়ি এনেকৈ ছটিয়াই দিলোঁ। তাৰপিছত যেতিয়া অকণমান আৰু ঢাকনিখন মই ইয়াত মাৰি থ'ম। এতিয়া চাই ল'ব আপোনালোকে, বেছি টাইম নালাগে, বহুত চিম্পুল হয় আৰু বহুত ইজি বনাবলৈ। আপোনালোকে বনাই পৰিৱেশন কৰি চাবচোন কেনেকুৱা লাগে। এতিয়া মই আলুখিনি সিজিছে নে সিজা নাই চাই ল'ম। আৰু যদি আলুখিনি সিজিছে আৰু কালাৰ কি ধুনীয়া হৈছে, দেখিছেনে আপোনালোকে? এতিয়া মই আলু এক পিচ চাই ল'ম সিজিছে নে সিজা নাই। আলু যদি সিদ্ধ হৈছে, মই এতিয়া এইখিনি নমাই দিম। আপোনালোকে চাই থাকক। চব এপিচ আলু চব সিজি গৈছে, আলু ইমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি নমাই দিম আৰু আপোনালোকে ভালদৰে এনেকৈ বনাই চাব আৰু পৰিৱেশন কৰি চাব। ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। 10-15 মিনিটৰ ভিতৰতে, এইখিনি 20 মিনিটমানৰ ভিতৰতে আপোনালোকৰ ৰেডি হৈ যাব। মোৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই বন্ধ কৰি দিম, দি পেলাই পৰিৱেশন কৰি চাম। এতিয়া বন্ধ কৰি দিছোঁ। চাওক, আলু সিজি গৈছে, আঞ্জাখিনি হৈ গৈছে। ইমান ধুনীয়াকৈ উতল আহিছে, চাই লওক আপোনালোকে। কালাৰ ইমান ধুনীয়া হৈছে। লাৰু গুটি যে অকণমান হোৱাইটটো থাকিবই, ৰঙালাওৰ গুটি আৰু অকণমান ধনিয়া দিছোঁ, দি পেলাই মিক্সিত গুড়ি কৰি লৈছোঁ। লৈ সেইখিনি চেকি লৈছোঁ, পানী দি চেকি লৈ ইয়াত দি দিছোঁ মাছ ভাজি। আপোনালোকে দেখিতো পাইছে, ভিডিঅ'টো চাই পেলাই এনেকৈ বনাই খাব আপোনালোকে। 20 মিনিটমানৰ ভিতৰতে আঞ্জাখন ৰেডি হৈ যাব। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ আৰু অলপমান ঠাণ্ডা হ'লে ঢাকনিখন দি থ'ম। আৰু অকণমান ঠাণ্ডা হ'লে পৰিৱেশন কৰি চাব লাগিব। এতিয়া বন্ধ কৰি দিছোঁ। নিমখ হালধি আপোনালোকৰ সোৱাদ অনুযায়ী বা যিখিনি দিয়ে চাই পেলাই দি দিব। কি দিছোঁ মনত আছেনে আপোনালোকৰ? মই দেখাই দিছোঁ ভিডিঅ'টো। তেতিয়াহ'লে গেছটো মই অফ কৰি দিলোঁ। চব এতিয়া জলকীয়া দুটা পিছত ভাঙি দিব পাৰিব আপোনালোকে। সৰু ল'ৰা ছোৱালী থাকিলে সেইটো বেলেগ কথা, দিলে দিব পাৰে, নিদিলে নাই, সেইটো আপোনালোকৰ কথা। এতিয়া মই বন্ধ কৰি দিলোঁ। চাওক।